নমস্কাৰ ৰাইজসকল আপোনালোকে চাই আছে আমাৰ মৰমৰ নিউজ আৰু আপোনালোকে থাউনিলত চাইটো গমে পাইছে মই কিহৰ বাবে আপোনালোকৰ ওচৰত আহিছোঁ আৰু আমাৰ মৰমৰ আপোনালোকৰ মৰমৰ আমাৰ সকলোৰে মৰমৰ যতীন দা আমাৰ লগত আছে আৰু যতীন দাৰ লগত আমি বহুতো কথা পাতিম যতীন দাৰ অভিনয় আমি চাই বহুত ভাল পাওঁ বহুতে বহুত ধৰণে ভাল পায় যতীন দাৰ পেট চাইও ভাল পায় সো আমি যতীন দাক বহুতো কোৱেশ্চন কৰিম বলক আহক আমি যতীন দাৰ লগত অলপ কথা পাতোঁ তো হয় যতীন দা ৰাইজে জানিব বিচাৰিছে আপুনি বিজেপিৰ এতিয়া বৰ্তমান প্ৰভাৱশালী নেতা হিচাপে আপোনাক জনা যায় বা আপোনাক বহুতো মানুহে অভিনয় হিচাপেও ভাল পায় বা কিছুমানে নেতা হিচাপেও ভাল পায় তো আপুনি যতীন দা কক যে আপোনাৰ এনে নেতা হিচাপে আপোনাক কেনেকুৱা লাগে কি ধৰণৰ কেনেকুৱা লাগে মানে আপোনাৰ নেতাৰ হিটো ষ্টাইলত মানে আপোনাৰ কিবা ঘৰৰ নিজৰ লৰাৰ নিচিনা লাগে হয় মানে আপোনাৰ এতিয়া বৰ্তমান মাজতে এটা সৰু বাতৰি আপোনাৰ গৰম বাতৰি বৰ্তমান আহি পৰিছিল আমাৰ চেনেলতো আহিছিল সো এনে আপুনি কেবৰ বিষয়ে কিবা কৈছিলে আপুনি এনে কেবৰ বিষয়ে আপোনাৰ হেনেকা কিবা আপোনাৰ সৰু সুৰা বাতৰি উলাই থাকে সো আপোনাক এনে গম পাইছেনে আপুনি যে কেবৰ বিষয়ে আপুনি কি কৈছিল বা কেনেকুৱা ধৰণৰ কি আপুনি WhatsAppত কোনবাই পঠি আছে তেতিয়া খবৰটো দিছে হয় নেকি তাৰমানে এনে হয় মানে এনে তাৰমানে আপোনাৰ এনে কিবা সমস্যা আছে নেকি এইবিলাকত মানে কিবা এনে প্ৰব্লেম এটা সমস্যাই নহয় আমাৰ ফিল্ম পলিচিৰ যিখিনি সমস্যা আছে সেইখিনি গভৰ্ণমেণ্টে কিছু কিছু ক্ষেত্ৰত এতিয়া সমাধান কৰিছে মানে আপুনি বৰ্তমান মানে সেই কথাটো আপুনি কি অভিনয় কৰি কৈছিল নেকি মানে এইবিলাক কেবৰ কথাবিলাক আপুনি চাওক মই মোৰ অভিনয় মোৰ তেজত আছে আৰু সেইটো নোহোৱাকে মইতো কোনো কাৰণে থাকিব নোৱাৰো আৰু মই তেওঁলোকেও দলৰ বিষয়ববীয়াসকলেও গম পাইছে যে তেওঁ অভিনয়টো কৰিব হয় গম পাইছিলে যদি আপুনি সকলোখিনি যদি জানে আপুনি আৰু আপোনাৰ সমস্যাও আছে যেহেতু আপুনি এনে কি বিচাৰে আপুনি কিয় হেনে কয় আপুনি কেবৰ বিষয়ে আমিয়ে কেব নামানো যেহেতু আপুনি কেবৰ বিষয়ে আপুনি আপোনাৰ বিজেপিৰ লগত সদায় আছো বুলি কৈছে আৰু আপোনাৰ সকলো ভাইৰেল হৈছে সো আপুনি কি বিচাৰিছে মানে কি বিচাৰিছে সেইটো কক চান্দা বিচাৰি আহিছো সো হয় আমি বৰ্তমান যতীন দাৰ লগত আমি বহুতো কথা পাতিম মাজতে এটা আপোনালোকৰ ওচৰত শৰ্ট ব্ৰেক বিৰতিৰ পিছত আকৌ আপুনি আহি পৰিছে আমাৰ লাইভ যতীন দাৰ লগত আৰু আমি বহুতো কথা পাতিম যতীন দাৰ লগত আৰু বাৰু আপোনাক কেবৰ কথা নুসুধো আপুনি বহুতখিনি নিগেটিভ কমেণ্ট দিলে আমাক আৰু এতিয়া আপোনাক এটা মই আমাৰ ফালে দি এটা সৰু সুৰা কথা সুধো আপোনাৰ ইমান ধুনীয়া আপোনাৰ ফিগাৰ আপোনাৰ বডি ইমান মজা বডি আপোনাৰ এনে কেনেকৈ আপুনি মেইনটেইন কৰে মানে কেনেকৈ মানে আপুনি যত্ন লয় আমি জানিব বিচাৰিম হয় খাই মই খিনাইছিলো তাৰপিছত সেইটো কন্টিনিউ কৰাটো মোৰ কাৰণে সহজ নহয় বৰ্তমান আমাৰ ৰাইজে জানা মতেতো এনে খাই নিখিনাই বাৰু আপুনি খাই খিনাইছে চ' বাৰু এই বাতৰি আমি ইমানতে সামৰণি মাৰিম যতীন দাৰ লগত কথা কৈ আমাৰ লাভ নাই আৰু আমি এইখিনিতে সামৰণি মাৰিছোঁ চ' নমস্কাৰ ৰাইজসকল আপোনালোকে চাই থাকিব এই নিউজ গাইজ ভিডিঅ' চাই কেনে লাগিল ক'বলৈ নাপাহৰিব লাইক শ্বেয়াৰ কৰিব লগত কোনটো ভাল লাগিল ডাইলগ বা আপোনাৰ কেনেকুৱা কি কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব দেই নাযাব ছাবস্ক্ৰাইব নকৰাকৈ